Dear students, today we are going to discuss a very important topic of English grammar, and that is tag question. This topic is important for every class. ছাত্ৰ-ছাত্ৰী সকল তোমালোকে মনোযোগেৰে কথাখিনি শুনি tag question কেনেকৈ কৰা হয় বুজিবলৈ যত্ন কৰিবা। এতিয়া প্ৰথমে আমি জানি লওঁ tag question বা question tags কাক কয়। Question tags are short interrogative clauses added like a tail to sentences or statements asking for agreement or confirmation. ইয়াৰ অৰ্থটো হ'ল যদি এটা সেন্টেন্সৰ শেষত এটা short question add কৰা হয় সেন্টেন্সটোৰ অৰ্থৰ সত্যতা বিচাৰি তেতিয়া তাক question tag বুলি কোৱা হয়। tag শব্দৰ অৰ্থই হ'ল এটা সৰু অংশ যি এটা মেইন বা মূল অংশত লাগি থাকে বা attached হৈ থাকে। For example, চোৱা he is a writer. Isn't he? ইয়াৰ অৰ্থটো হ'ল he is a writer. তেওঁ এজন লেখক. Isn't he? মানে নহয়নে? আমি যদি নহয়নে বুলি শেষত এইদৰে লগাই দিওঁ তেতিয়া তাক question tag বুলি কোৱা হয়। নহয়নেটোৰ জৰিয়তে আমি জানিব বিচাৰিলোঁ যে কথাষাৰ কনফাৰ্ম বা নিশ্চিত হয়নে, গতিকে নহয়নে বুলি যেতিয়া আমি সুধিম সেইটোৱে হ'ব question tag। নেক্সটটো চোৱা you are a player, aren't you? তুমি এজন খেলুৱৈ নহয়নে? নহয়নেটো বা aren't you টো হ'ল tag question। নেক্সট চোৱা she can do the work, can't she? she can do the work, তাই কামটো কৰিব পাৰে। can't she? নহয়নে? এইটোৰ জৰিয়তে আমি কামটো কৰিব পাৰে নে নোৱাৰে আকৌ এবাৰ মানে কনফাৰ্ম হ'ব বিচাৰিলোঁ, গতিকে নহয়নেটো হ'ব question tag। এটা question tag লগাওঁতে সেন্টেন্সটোৰ শেষত এটা কমা দিব লাগে। নটটো শ্বৰ্ট ফৰ্মত লিখিব লাগে আৰু শেষত ছাবজেক্টটো লিখি question mark দিব লাগে। এটা ফাৰ্ষ্ট এক্সাম্পলটো চোৱা he is a writer, এইটো হ'ল সেন্টেন্স বা ষ্টেটমেণ্ট। ইয়াৰ শেষত আমি এটা কমা দিম। তাৰপিছত চালোঁ ইয়াত ইজটো অক্সিলেৰী ভাৰ্ব আছে, গতিকে ইজটো আমি পিছলৈ নিব লাগিব tag questionটো বনাবৰ কাৰণে। ইজৰ পিছত এটা আমি নট লগাম। নটটো হ'ব শ্বৰ্ট ফৰ্মত isn't, এন আৰু এপষ্ট্ৰফি দি লিখিব লাগিব। তাৰপিছত ইয়াত যিটো ছাবজেক্ট আছে ছাবজেক্টটো হ'ল ইয়াত হি আৰু লাষ্টত আমি হি লিখি পেলাই question mark দিব লাগিব। আৰু tag question এটা লিখাৰ ক্ষেত্ৰত এইকেইটা কথাই আমি মনত ৰাখিব লাগিব। এতিয়া কেনেকুৱা সেন্টেন্সত আমি কেনেকুৱা tag question বা question tag লগাম সেই বিষয়ে জানিব লাগিব। তোমালোকে মোৰ ক্লাছটো কৰোঁতে এক্সাম্পলবিলাক লগে লগে বহীত লিখি লৈ মোৰ কথাখিনি শুনি গ'লে সহজে বুজি পাবা আৰু মনত ৰ'ব। সেয়ে বহী আৰু পেন লগত লৈ ল'বা। এতিয়া নম্বৰ 1টো চোৱা ষ্টেটমেণ্টটো যদি এফাৰ্মেটিভ বা পজিটিভ হয় tag questionটো নিগেটিভ হয়, আৰু যদি ষ্টেটমেণ্টটো নিগেটিভ হয় তেতিয়া tag questionটো পজিটিভ হয়। এক্সাম্পল নম্বৰ 1 ৰীতা ইজ এ গুড ষ্টুডেণ্ট, isn't she? ইয়াত ৰীতা ইজ এ গুড ষ্টুডেণ্ট এইটো হ'ল এটা এফাৰ্মেটিভ ষ্টেটমেণ্ট, ইয়াত নট নাই, সেইটো পজিটিভ বা এফাৰ্মেটিভ ষ্টেটমেণ্ট। সেয়ে আমি tag questionটো লিখোঁতে নট লগাব লাগিব, নিগেটিভ কৰিব লাগিব। সেয়ে ইজ নট চি হৈছে। এই সেন্টেন্সটোকে যদি আমি ষ্টেটমেণ্টটো নিগেটিভ কৰি দিওঁ তেতিয়া হ'ব ৰীতা ইজ নট এ গুড ষ্টুডেণ্ট। তেতিয়া ইয়াত আকৌ আমি টেগটো পজিটিভ কৰি লিখিব লাগিব, ইয়াত নট লগাব নালাগে, ইজ চি হ'ব। ৰীতা ইজ নট এ গুড ষ্টুডেণ্ট, ইজ চি। নেক্সট এক্সাম্পল চোৱা হি প্লেইজ ক্ৰিকেট, ডাজন্ট হি? প্লেইজ ক্ৰিকেট এইটো এফাৰ্মেটিভ বা পজিটিভ ষ্টেটমেণ্ট, সেয়ে আমি টেগ কুৱেশ্যনটো কৰোঁতে নট লগাইছোঁ, ডাজন্ট হি। আৰু যদি এইটো নিগেটিভ ষ্টেটমেণ্টলৈ নিওঁ হি ডাজ নট প্লে ক্ৰিকেট হ'ব, আৰু তেতিয়া আমি টেগ কুৱেশ্যন লগাব লাগিব ডাজ হি? হি ডাজ নট প্লে ক্ৰিকেট, ডাজ হি? নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে চেণ্টেন্সবিলাক সাধাৰণতে দুই ধৰণে লিখা হয়। নম্বৰ 1 অক্সিলেৰী ভাৰ্ব লগাই, নম্বৰ 2 মেইন ভাৰ্ব লগাই। ফাৰ্ষ্ট আমি চাম অক্সিলেৰী ভাৰ্ব থকা চেণ্টেন্সৰ টেগ কুৱেশ্যন কিদৰে কৰা হয়। অক্সিলেৰী ভাৰ্ববিলাক হ'ল এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, চেল, শুড, উইল, উড, কেন, কুড, মে, মাইট, মাষ্ট, অট টু, এটচেট্ৰা। এতিয়া অক্সিলেৰী ভাৰ্ব থকা ষ্টেটমেণ্টত সেই অক্সিলেৰী ভাৰ্বটো লগাই টেগ কুৱেশ্যন কৰা হয়। ফৰ এক্সাম্পল হি হেজ গান, ইয়াত হেজটো হ'ল অক্সিলেৰী ভাৰ্ব, সেয়ে টেগ কুৱেশ্যনটো কৰোঁতে আমি হেজ লগাই কৰিব লাগিব। হেজন্ট হি? হি হেজ গান,
hasn't he? Number 2, the boys were playing. ইয়াত were to হ'ল auxiliary verb. সেয়ে আমি টেগটো কৰোঁতে were not they লিখিব লাগিব. The boys were playing. Were not they? Number 3, you will watch the movie. ইয়াত will to auxiliary verb. সেয়ে টেগটো হ'ব won't you? Number 4, she may not finish the project. ইয়াত may to হ'ল auxiliary verb. সেয়ে টেগটো হ'ব may she. ইয়াত যেহেতু ষ্টেটমেণ্টত নট আছিলে নিগেটিভ হৈ আছিলে সেয়ে আমি এফাৰ্মেটিভ টেগ লগাব লাগিব. Number 5, you are coming to the party. ইয়াত auxiliary verb হ'ল are. সেয়ে টেগটো হ'ব aren't you? Number 6, I am an Indian. ইয়াত am to auxiliary verb. কিন্তু আমি am not I বুলি নিলিখোঁ. ইয়াত am যদি auxiliary verb হিচাপে থাকে তেতিয়া আমি টেগটো aren't I লিখিম. Example number 7, I am not a singer. Am I? মই এজন ছিংগাৰ নহয়, হয়নে? এতিয়া am auxiliary verbটো যদি পজিটিভ টেগ হিচাপে বহুৱাব লাগে তেতিয়া আমি am I লিখিম আৰু যদি নিগেটিভ টেগ হিচাপে ব্যৱহাৰ কৰিব লাগে তেতিয়া aren't I লিখিব লাগে. এতিয়া এক্সাম্পল নম্বৰ 6ত আমি নিগেটিভ টেগ হিচাপে ইউজ কৰিছিলোঁ সেয়ে aren't I লিখিছোঁ কিন্তু এক্সাম্পল 7ত পজিটিভ টেগ হিচাপে ব্যৱহাৰ কৰিবলগীয়া হোৱাৰ বাবে আমি am I লিখিছোঁ. Example 8, we should have bought this. ইয়াত should have ইয়াত দুটা auxiliary verb আছে আৰু যদি এনেকৈ দুটা থাকে তেতিয়া আমি ফাৰ্ষ্ট auxiliary verbটো টেগ কুৱেশ্যনত ইউজ কৰিম. গতিকে ইয়াত হ'ব shouldn't we. Number 9, you need not come here. ইয়াত need to auxiliary verb আছে আৰু ষ্টেটমেণ্টটোত not আছে গতিকে আমি পজিটিভ টেগ লগাব লাগিব. গতিকে টেগটো হ'ব need you. Number 10, she won't come today. won't মানে এইটো ফিউচাৰ টেন্সত আছে গতিকে আমি পজিটিভ টেগ লগাব লাগিব. ইয়াৰ টেগটো হ'ব will she. নেক্সট পইণ্টটো চোৱা, যিবিলাক চেণ্টেন্সত মেইন ভাৰ্ব থাকে সেইবিলাক চেণ্টেন্সৰ টেগ কুৱেশ্যন কৰোঁতে ডু ভাৰ্বৰ সহায় ল'ব লাগে. ডু ভাৰ্বৰ তিনিটা ফৰ্ম হ'ল ডু, ডাজ আৰু ডিড. ডু ডাজ হ'ল প্ৰেজেণ্টৰ আৰু ডিড হ'ল পাষ্ট টেন্সৰ. ফৰ এক্সাম্পল, she sings well. doesn't she? ইয়াত ছিংছটো হ'ল মেইন ভাৰ্ব আৰু প্ৰেজেণ্ট টেন্সত আছে আৰু ছিঙৰ পিছত এছ লগোৱা আছে সেয়ে ডাজ লগাই টেগ কুৱেশ্যন কৰা হৈছে. নেক্সট, দে প্লে ক্ৰিকেট. ডোণ্ট দে? ইয়াত প্লে মেইন ভাৰ্ব আৰু প্ৰেজেণ্ট টেন্সত আছে আৰু প্লেৰ পিছত এছ নাই আৰু ছাবজেক্টটো থাৰ্ড পাৰ্চন প্লুৰেল সেয়ে আমি টেগ কুৱেশ্যনত ডোণ্ট লগাইছোঁ. আকৌ ইউ চ এন এলিফেণ্ট. ডিডণ্ট ইউ? ইয়াত চ মেইন ভাৰ্ব আৰু পাষ্ট টেন্সত আছে সেয়ে টেগ কুৱেশ্যনত ডিড লগোৱা হৈছে. আৰু কেইটামান এক্সাম্পল দি দিছোঁ তোমালোকে যাতে ভালদৰে বুজি পোৱা. Number 1, Mr. Singh knows friends. Doesn't he? They left yesterday. Didn't they? The boys look happy. Don't they? My father doesn't like sweets. Does he? She didn't go to Jorhat. Did she? নেক্সট পইণ্টটো চোৱা, এটা কুৱেশ্যন টেগৰ ছাবজেক্টটো সদায় প্ৰনাউন হয়, ই কেতিয়াও নাউন নহয়. ফৰ এক্সাম্পল, ৰীনা কুকছ ফুড. ডাজেণ্ট চি? ইয়াত ষ্টেটমেণ্টৰ ছাবজেক্ট ৰীনা হ'ল এটা নাউন কিন্তু ই টেগ কুৱেশ্যনৰ ছাবজেক্ট হওঁতে ৰীনা নহয় চি হৈছে মানে প্ৰনাউন হিচাপে ব্যৱহাৰ হৈছে. নেক্সট এক্সাম্পল, ৰাজু এণ্ড দীপক কেৰি বাস্কেটছ. ডোণ্ট দে? ৰাজু আৰু দীপকৰ ঠাইত ইয়াত দে হৈছে. নেক্সট পইণ্টটো চোৱা, ষ্টেটমেণ্টটো যদি পজিটিভ ইম্পেৰেটিভ চেণ্টেন্স হয় তেতিয়া টেগ কুৱেশ্যনটো পজিটিভ নাইবা নিগেটিভ যিকোনো এটা লিখিব পাৰি. ফৰ এক্সাম্পল, গ' টু স্কুল. উইল ইউ? গ' টু স্কুল. ওণ্ট ইউ? প্লিজ অ'পেন দি উইণ্ড'. উইল ইউ? প্লিজ অ'পেন দি উইণ্ড'. ওণ্ট ইউ? এতিয়া এই চেণ্টেন্সকেইটা ইম্পেৰেটিভ চেণ্টেন্স হয়, পজিটিভ ইম্পেৰেটিভ চেণ্টেন্স. ইয়াত উইল ইউ বা ওণ্ট ইউ যিকোনো এটা লগালেই হয়. আকৌ ষ্টেটমেণ্টটো যদি নিগেটিভ ইম্পেৰেটিভ চেণ্টেন্স হয় তেতিয়া টেগটো অকল পজিটিভ টেগহে আমি লগাব পাৰোঁ. ফৰ এক্সাম্পল, ডোণ্ট মেক ছাচ মিষ্টেক্স. উইল ইউ? ডোণ্ট মেক মানে এইটো নিগেটিভ ইম্পেৰেটিভ চেণ্টেন্স আৰু ইয়াৰ পজিটিভ টেগহে আমি লগাব পাৰোঁ.
Number 2, please don't make a noise. এইটো ৰিকুৱেষ্ট কৰিছে, এইটো এটা ইম্পেৰেটিভ চেণ্টেন্স আৰু ডোণ্ট আছে, গতিকে নিগেটিভ ইম্পেৰেটিভ চেণ্টেন্স হয় আৰু ইয়াৰ টেগটো পজিটিভ টেগ আমি লগাবলগীয়া হৈছে, উইল ইউ। যদি ষ্টেটমেণ্টৰ ছাবজেক্টটো এনিৱান, এভৰিবডি, ন'বডি, ন' ওৱান, এনিবডি, এনিৱান আদি হয়, তেতিয়া টেগ কুৱেশ্যনৰ ছাবজেক্টটো দে হয়। ফৰ এক্সাম্পল, এভৰিৱান কেন ডু দি ৱৰ্ক, কাণ্ট দে? এভৰিৱান ৰিমুভ দি শ্বুজ, ডিডন্ট দে? এনিবডি কেন ক্ৰছ দি ৰোড, কাণ্ট দে? কিন্তু এভৰিথিং যদি এটা ষ্টেটমেণ্টৰ ছাবজেক্ট হয়, তেনে ক্ষেত্ৰত টেগ কুৱেশ্যনৰ ছাবজেক্টটো ইট হয়। ফৰ এক্সাম্পল, এভৰিথিং লুকছ এট্ৰেক্টিভ, ডাজন্ট ইট? এভৰিথিং ৱেণ্ট ৰং, ডিডন্ট ইট? ষ্টেটমেণ্টটো যদি দেয়াৰে আৰম্ভ হয়, মানে দেয়াৰ ইজ, দেয়াৰ আৰ, দেয়াৰ ৱাজ, দেয়াৰ ৱেৰ আদি হয়, তেতিয়া টেগ কুৱেশ্যনটো লিখোঁতেও আমি দেয়াৰ ইউজ কৰিব লাগিব। ফৰ এক্সাম্পল, দেয়াৰ ইজ এ চাৰ্চ এট দি ক্ৰছ ৰোডছ, ইজন্ট দেয়াৰ? There are some people outside, aren't there? ষ্টেটমেণ্টটো যেতিয়া লেট আছেৰে আৰম্ভ হয়, তেতিয়া আমি টেগটো চেল উই লিখিব লাগে। ফৰ এক্সাম্পল, লেট আছ হেভ এ ডিনাৰ, চেল উই? লেট আছ গ' দেয়াৰ, চেল উই? লেট আছ ফিনিছ দিছ জব নাও, চেল উই? ষ্টেটমেণ্টটোত যদি ন', নান, ন' ওৱান, নাথিং, হাৰ্ডলি, বেয়াৰলি, স্কাৰ্চলি, চেলডম, ন' হুৱেৰ, ৰেয়াৰলি, লিটিল, ফিউ আদি ৱৰ্ড থাকে, তেতিয়া সেই ষ্টেটমেণ্টটোৰ মিনিংটো নিগেটিভ হৈ পৰে। গতিকে এনেকুৱা ষ্টেটমেণ্টৰ লগত আমি সদায় পজিটিভ টেগ ইউজ কৰিম। ফৰ এক্সাম্পল, ফিউ পিপল গ' দেয়াৰ, ডু দে? ৰেয়াৰলি হি কামছ হিয়াৰ, ডাজ হি? No one could tell the address, could they? Nothing was said, was it? He hardly smokes, does he? ষ্টেটমেণ্টৰ ছাবজেক্টটো যদি পাৰ্চনেল প্ৰনাউন ওৱান হয়, তেতিয়া টেগ কুৱেশ্যনৰ ছাবজেক্টটো ওৱান হয়। ফৰ এক্সাম্পল, ওৱান কেনট গ' দেয়াৰ, কেন ওৱান? ষ্টেটমেণ্টৰ ছাবজেক্টটো যদি ছাম অফ আছ হয়, তেতিয়া টেগৰ ছাবজেক্টটো উই হয়। ফৰ এক্সাম্পল, ছাম অফ আছ চ দি ব্লাইণ্ড মেন, ডিডন্ট উই? আকৌ ষ্টেটমেণ্টৰ ছাবজেক্টটো যদি ছাম অফ ইউ হয়, তেতিয়া টেগৰ ছাবজেক্টটো ইউ হয়। ফৰ এক্সাম্পল, ছাম অফ ইউ আৰ গ'য়িং আউটছাইড, আৰ্ণ্ট ইউ? ষ্টেটমেণ্টৰ ছাবজেক্টটো যদি দিছ বা ডেট হয়, তেতিয়া টেগৰ ছাবজেক্টটো ইট হয়। আৰু ষ্টেটমেণ্টৰ ছাবজেক্টটো যদি ডিছ বা ড'জ হয়, তেতিয়া টেগৰ ছাবজেক্টটো দে হয়। ফৰ এক্সাম্পল, দিছ ইজ এ ষ্টৰি বুক, ইজন্ট ইট? ডেট ইজ এ ব্লেক স্নেক, ইজন্ট ইট? দিজ আৰ বেলুনছ, আৰ্ণ্ট দে? এতিয়া একেবাৰে শেষত সকলো পইণ্ট সামৰি কেইটামান এক্সাম্পল দি দিছোঁ তোমালোকে ভালদৰে বুজি পাবৰ বাবে। ছাত্ৰ ছাত্ৰীসকল, কুৱেশ্যন পেটাৰ্ণৰ এটা ইম্পৰ্টেণ্ট ভাগ টেগ কুৱেশ্যনৰ প্ৰায় সকলো এক্সাম্পল আৰু ৰুল এই ভিডিঅ'টোত অন্তৰ্ভুক্ত কৰা হ'ল। আশা কৰোঁ তোমালোকে পইণ্টবোৰ মনত ৰাখিবা। মই মোৰ চেনেলৰ ভিডিঅ'সমূহৰ ডেছক্ৰিপশ্যন বক্সত তাৰ ৰিলেটেড ভিডিঅ'ৰ লিংকসমূহ দি দিছোঁ, তোমালোকে চাবা আৰু মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।